Hello guys, welcome my YouTube channel. আৰু পুনৰ আহিলো আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ'লৈ। তেনেহলে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজি হৈছে আমাৰ 2 নম্বৰ ৰিহাৰ্সেল দিন। আৰু কিনো কওঁ দেখুৱাম, গা চা ধুলো। দেখিছে ঘৰ একদম লেতেৰা হৈ আছে, চাফাটো কৰিব লাগিব। তেনেহলে আমাক ব্ৰেকফাষ্ট খাবলৈ মাতিছে, আমি যাওঁ। বলক আৰু ইয়া হাঁহি কি কৰিছে সেইটো জানে। বলা বলা বিসমিল্লাহ বুটি লিখিলে খাইছা আজি কি বেলাই খাবা নেকি চক ব্ৰেকফাষ্ট দিছে, বহুত ধুনীয়াকৈ দিছে মানে আপুনি মানে যি খায়। আৰু আমি নাইহে লোৱা, পুৰি চুৰি দিছে, খাই ল'ম তেন্তে। খাই মেলি আহিলোঁ, এতিয়া আমি ৰুমলৈ যাওঁ। খোলা খুলি ল'ব খাই দিব ধুনীয়াকৈ দিছে খাবলৈ, মানে কি ক'ম এতিয়া আমি খাবই নোৱাৰিলোঁ নেকি, ইমানখিনি লৈ ল'লোঁ এৰি থোৱা নিচিনা। আৰু ইমান ধুনীয়া ৰুম দিছে, বহুতে ভাল লাগিছে। মানে কি সময় এতিয়া খাই লৈ পিনি টোপনিহে ধৰিছে, তেওঁ উপায় নাই, ওলাবতো লাগিবই। মই ইস্ত্ৰি কৰি দিয়া আছে আৰু এফালে ইস্ত্ৰি দিব এতিয়া। হেৰিয়া ইস্ত্ৰি দিব, চাদৰ ইস্ত্ৰি। কোৱা আকৌ তোমাৰ অনুভৱ। নাই একো নাই, নট তেনেকুৱা কি হ'ব গাইজ, তেনেকৈ হ'লেতো নহ'ব। চ' আপোনালোকে মোৰ ভিডিঅ' চাই থাকক। মানে কি ক'ম এতিয়া, কি দেখুৱাম, মানে বহুতো দেখুৱাইছে, এইবোৰ মানে কেনেকৈ দেখুৱাম আপোনালোকক। যিহেতু আমাৰ মোবাইলটো নিবলৈ নিদিয়ে বুলি নহয়, ৰিস্ক লৈ থাকে আৰু মানে হেৰাই গ'লেও মানে দিগদাৰ হ'ব নহয়, সেইটো কাৰণে তেওঁ নিবলৈ চেষ্টা কৰিম, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকে চাব। ভিৰ চাওক কিমান ভিৰ, গাড়ী। গাইজ ৰেডি হ'লোঁ আৰু এখেতে ওলাই আছে বেনি গাঁঠি তুমি কাট ক'লেও নহয়, নাকাটিবা। এইফালে কি কৰিছা, এইফালে কি কৰিছা তুমি? ফটো মাৰিব লৈছো। ফটোটো মাৰি লোৱা দেই। তেন্তে আপোনালোকে চাওক, এইবোৰ অকণমান লেতেৰা পেতেৰা হৈ আছে আৰু কেনেকুৱা লাগিছে বাৰু, কেনেকুৱা লাগিছে? আহিলে এয়া বা, এয়া ধুনীয়া বা যদি চব ওলালে। গাইজ এতিয়া আমি বাছলৈ গৈ আছোঁ, খোজকাঢ়ি। বাছখন আছে সেইডোখৰত আৰু আমি গৈ আছোঁ। গাইজ এতিয়া আমি পালোহি আৰু ইয়াত প্ৰগ্ৰেম হৈছে, আপোনালোকক দেখুৱাম। আৰু ফূৰ্তিহে হৈছে আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টৰ এনেকৈ আৰু চবৰে বেলেগ বেলেগ কালাৰৰ ডিষ্ট্ৰিক্টৰ মানে ৰং আছে। তেনেহ'লে ব'লক। আহিয়ে ভাত আৰু আচ্ছা ফাইনেলি এখন পালোঁ বিচাৰি মেলি। আৰু এতিয়া পইচা মোবাইল কিনিম, আইফোন কিনিম। ভাল লাগিছে। মই আহিলেও ভণ্টিক লগ পাম বুলি ভবা নাছিলোঁ। ভাল লাগিলে।
কালি আমাৰ যিখিনি ফাইনেল আজিলৈকে যিখিনি ফাইনেল এটা খবৰ মানে আমাৰ কাৰণে 25,000 টকা দিম বুলি কৈছে মামাই এলাউন্স কৰিছে যদি ভাল নাচাই ৰাজনীতিক বোলে অফাই লৈ যাব তেতিয়া পইচা দিয়ে বোলে দিব চবকে দিব কৈছে বুলি কৈছে আৰু ভাল লাগিছে এইবিলাক চব গাইজ দেখিছে ইমান দীঘল লাইন সেইকাৰণে অলপ দেৰিকৈ খাম আমি আৰু চ' গাইজ এয়া খাই লওঁ ভাতটো খাই লওঁ দেই একেবাৰে খালে আৰু খাইছে আৰু দেই খাই লওঁ তেন্তে দেখিছে আহি পালোহি এতিয়া 12টামান বাজিলে আৰু এতিয়া পাইছোঁহি আহা জলদি আহা তাৰপৰা চাবিটো তাত লৈ আহিছে চ' খোলাহি নাই খোলক আৰু তাৰপৰা আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব প্লিজ নাপাহৰিব